ইয়ালৈ যদি আহে আপোনালোকে আচৰিত হৈ যাব হয় কিমান পৰ্যায়ত কুঁহিয়াৰ খেতিৰ নামত কিমান পৰ্যায়ত পাহাৰ ধ্বংস কৰা হৈছে মই একেবাৰে আটাইকেইটা পাহাৰলৈ যাবলৈ যত্ন কৰিম আপোনালোকক সেই পৰিৱেশটো দেখুৱাম হয় সেউজ বিপ্লৱ লাগে কৃষি কৰ্ম কৰিব লাগে তাকো বুজোঁ কিন্তু এনেদৰে পাহাৰ ধ্বংস কৰা কাৰ্যটো কিমান সমীচীন মুঠেও একমত হ'ব পৰা নাই আটাইতকৈ আচৰিত হওঁ চৰকাৰ প্ৰশাসনে একো দেখাই নাই ইমান বৃহৎ বৃহৎ পাহাৰ ধ্বংস হৈ গ'ল গছ গছনি নাই কুঁহিয়াৰ খেতিৰ নামত ইমান বছৰে কাৰো চকুত পৰা নাই জংঘলত নাযাওঁ মই এইখিনিকে যাওঁ জাষ্ট চাবলৈহে আহিছোঁ হয় মোৰ ঘৰ যোৰহাটত যোৰহাট পাহাৰটো বগাই আহিলে জুকো ভেলী নিচিনা লাগে এতিয়া চাগে মোৰ পাপেই হ'ব যদি জুকো ভেলীৰ লগত ইয়াত তুলনা কৰোঁ এইটো এটা টকলা পাহাৰ ইয়াতো কুঁহিয়াৰ খেতি হৈ গ'ল কেইদিনমান পূৰ্বে কুঁহিয়াৰ খেতি চপালে ইয়াতো গছ বন নাই এটা সম্পূৰ্ণ উদং এতিয়া তেওঁলোকে অন্যান্য খেতি কৰিব মই বৰ্তমান আছোঁ হোজাই জিলাত হোজাই কাৰ্বি আংলং সীমান্তত মোৰ পিছফালে আপোনালোকে নিশ্চয় দেখিছে যে পাহাৰ এটা আপোনালোকক ভালকৈ দেখুৱাই দিম ৰ'ব হয় এই পিছফালে যিটো পাহাৰ দেখিছে এই পাহাৰৰ ওপৰত দেখিছে কুঁহিয়াৰ খেতি মই পৰাপক্ষত জুম কৰিবলৈ যত্ন কৰিম এবাৰ ইয়াত এনেদৰে বহুকেইটা পাহাৰৰ ওপৰত কুঁহিয়াৰ খেতি কৰা দেখা পাব হৈছে এটা পাহাৰ বুলিয়েই নহয় এই চাৰিওফালে এই কুঁহিয়াৰ খেতিৰ বাবে বাকী মই বৰ্তমান যি স্থানত আছোঁ কুঁহিয়াৰবোৰ যিহেতু মোতকৈ ওখ গতিকে পাহাৰটো আপোনালোকক দেখুৱাব নোৱাৰিম পাহাৰীয়া জেগাই হয় গতিকে এইফালে যিমান যত কুঁহিয়াৰ পাহাৰ দেখিছে এইটো পাহাৰ এইফালে এটা পাহাৰ এই পাহাৰৰ ওপৰতো কুঁহিয়াৰ খেতি দিব গছ বন খুব কম হয় আপোনালোকক সেই পাহাৰটোলৈও লৈ যাম কি কি পৰিৱেশ আছে তাকো দেখুৱাম গুড় বনাই আছে নেকি কুঁহিয়াৰ অঁ ফোনটো কথা পাতি আছে ন অলপ আহিছিলোঁ ফুৰিব হাতীটো নোলায় ধন্যবাদ এইটো মানে কি হেৰি বনাই আছে ন সি তাত কৰি আছে ন অঁ ঘাঁহ কাটি আছে হয় 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 এতিয়া মানে সদায় কৰে নে এদিন কৰে এইটো একদিন অঁ অঁ সেইটো কথা হয় অঁ এইটো মানে ইয়াত দি দিব ন অঁ এইটো অঁ ইয়াত অঁ এইটো গাঁত আছে ন গাঁত জুই লগাই দিব অঁ ইফালেদি ছাইটো এইফালে উলিয়াই দিব ন এইটো গাঁতত তলত এইকেইটা যিকেইটা জ্বলিব নহয় হয় 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 এইপিনে টানি উলিয়াব মানে এই ধোঁৱাটো এইফালে ওলাবগৈ ন এইটো এইটো ধোঁৱা ওলাব মোৰ ঘৰটো যোৰহাটত যোৰহাট গৈছে নেকি অঁ হয় কিবা কামত গৈছে নেকি হয় 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 অঁ হয় অঁ টাৱাৰত ন অঁ এতিয়া গুচি আহিলে কামৰ পৰা নেকি আপুনি ঘৰটো অকলীয়া ল'ৰা না, আছে দুজন ল'ৰা আছে হোজাত থাকে। হয় হয়
এটা বাহিৰত আছে এটা হৈ যায় হয় এইটো কি মটৰ নহয় জানো দালি অঁ দালি ৰহৰ দালি হয় এইটো গোটা গোটাকৈ এনেকুৱাই ওলায় অঁ হয় 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 এইফালে আমাৰ এইফালে হাতী প্ৰব্লেম নহ'লে খেতি হ'লে হয় 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 হাতীয়ে বৰ দিগদাৰ দিয়ে নেকি অঁ ৰাস্তা আছে কণ্টিনিউ থাকে ইয়াতে এইটো পোহাৰত এইটো জংঘলটো চাব গৈ আছে যে এই পাহাৰটো থাকে নেকি এই পোহাৰতে আছে অঁ হয় অলপ আগত গৈছিলে এইটো ছাগলী ঘাঁহ পাত কাটিবৰ কাৰণে হয় 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 এই কুঁহিয়াৰটো আপোনালোকে ইয়াতে হেৰি কৰে ন এইটোৱে কৈ হয় এইটো গৰুৱে কৰে নে নে সেই মহে কৰে নে নে হাতেৰে কৰে মেচিনে এইটো এইটো মেচিন অঁ অঁ এইটো মেচিন ন অঁ লগোৱাৰ পাছতে চলিব হয় হয় নাই বহুত সৰুতে মানে আমাৰ ঘৰত আছিলে এই এনেকুৱা সেইটো মানে সৰু কাললৈ মনত পৰি গৈছে হয় আমাৰ যোৰহাটৰ এইফালেতো এইবিলাক খেতি নহয় 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 এই সেই চাহ বাগান হৈ থাকিলে যে খালি চাহ বাগান লাও খেতি বেঙেনা খেতি কৰিছে তেওঁলোকে ক্ৰমান্বয়ে পাহাৰলৈ উঠি গৈছে এতিয়া কথাটো হৈছে মই আপোনালোকে ধৰিব পাৰিছেনে নাজানো ক্ৰমান্বয়ে পাহাৰীয়া পথটো সেইটো আপোনালোকে দূৰত দেখিছে সেইটো এটা পাহাৰেই বগাই আছোঁ যিহেতু কুঁহিয়াৰবোৰ মোতকৈ ওখ গতিকে মোবাইলেৰে সেই দৃশ্যটো বন্দী কৰিব পৰাত কিছু অসুবিধা হৈছে একচুৱেলি ইয়াত ড্ৰোনহে কাম কৰিব ড্ৰোন শ্বট হোৱাতহে আপোনালোকে ভালকৈ গম পালেহেঁতেন কি পৰ্যায়ত পাহাৰৰ ওপৰতো কুঁহিয়াৰ খেতি কৰা হৈ আছে সেইখিনিত কুঁহিয়াৰ খেতি হৈ গ'ল খেতি চপালে আৰু এটা দেখুৱাম ৰ'ব আপোনালোকক এইফালেও ইয়াতো একেই পৰৱৰ্তী সময়ত অন্য খেতি কৰিব আপোনালোকে নিশ্চয় দূৰণিত চাগে নিশ্চয় মন কৰিছে সেইটো এটা পাহাৰ হয় পাহাৰ এইফালেও পাহাৰ সেই পাহাৰৰ দূৰণিটো কুঁহিয়াৰ খেতি আৰু অলপ আগুৱাই যাম দেখুৱাব যত্ন কৰিম এই দূৰণিত নিশ্চয় মন কৰিছে কুঁহিয়াৰ খেতি হৈ গ'ল সেইখন খেতি চপালে মুঠতে এটা পাহাৰো বাকী দিয়া নাই অকল কুঁহিয়াৰ খেতি হয় আচলতে পাহাৰ মানে এতিয়া কৈছে খুব ওখ পাহাৰো নহয় খুব ওখ পাহাৰ বুলি ক'লেও ভুল কোৱা হ'ব আপোনালোকে নিশ্চয় সকলোৱে অসম ৰাজ্যিক চিৰিয়াখানালৈ গৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ যিটো পাহাৰ মানে খুব ওখও নহয় সেই অসম ৰাজ্যিক চিৰিয়াখানাৰ অনুৰূপ এই পাহাৰ আটাইকেইটা পাহাৰতে মুঠতে কুঁহিয়াৰ খেতি ইয়াত কিমাননো গছ এজোপা এজোপা গছ দুজোপা তিনিজোপা 4 5 6 ইমান এইকেইজোপাই যি গছ দেখিছে যিমান দেখিছে বাকী চব কুঁহিয়াৰ খেতি কোনো এটা পাহাৰ বাদ পৰি যোৱা নাই হয় কুঁহিয়াৰ খেতিৰ পৰা ইয়ালৈ যদি আহে আপোনালোকে আচৰিত হৈ যাব হয় কিমান পৰ্যায়ত কুঁহিয়াৰ খেতিৰ নামত কিমান পৰ্যায়ত পাহাৰ ধ্বংস কৰা হৈছে মই একেবাৰে আটাইকেইটা পাহাৰলৈ যাবলৈ যত্ন কৰিম আপোনালোকক সেই পৰিৱেশটো দেখুৱাম হয় সেউজ বিপ্লৱ লাগে কৃষি কৰ্ম কৰিব লাগে তাকো বুজোঁ কিন্তু এনেদৰে পাহাৰ ধ্বংস কৰা কাৰ্যটো কিমান সমীচীন মুঠেও একমত হ'ব পৰা নাই আটাইতকৈ আচৰিত হওঁ চৰকাৰ প্ৰশাসনে একো দেখাই নাই ইমান বৃহৎ পাহাৰ ধ্বংস হৈ গ'ল গছ গছনি নাই কুঁহিয়াৰ খেতিৰ নামত ইমান বছৰে কাৰো চকুত পৰা নাই এইবোৰ কথা ভাবিলেই মন কেতিয়াবা বেয়া লাগি যায় এইফালে দেখিছে
ইয়াতো কুঁহিয়াৰ খেতি হৈ গ'ল কেইদিনমান পূৰ্বে কুঁহিয়াৰ খেতি চপালে ইয়াতো গছ বন নাই এটা সম্পূৰ্ণ উদং এতিয়া তেওঁলোকে অন্যান্য খেতি কৰিব আচলতে মোক কেমেৰাটোৱে জাষ্টিফাই কৰিছে নাই নাজানো ইটো মূৰত আকৌ ইটো মূৰত আন এটা পাহাৰ আছে সেই পাহাৰো উদং মুঠৰ অকল কুঁহিয়াৰ খেতি মই আছোঁ পাহাৰৰ একেবাৰে ওপৰত ফেফনি ধৰি গ'ল এতিয়া কি ক'ম ক'বলৈ একো ভাষাই দেখোন বিচাৰি পোৱা নাই পাহাৰত গছ এজোপাও নাই একেবাৰে কুঁহিয়াৰ খেতি মই আপোনালোক দেখুৱাই দিছোঁ ৰ'ব হয় সেইটো দেখিছেনে অলপ জুম কৰি দিছোঁ একেবাৰে টপ মোষ্ট পইণ্টটো এইটো ইয়াতো কুঁহিয়াৰ খেতি এই চাৰিওফালে দেখিছেনে সেই কুঁহিয়াৰ খেতি এজোপা গছ দেখিলে সেইফালে এজোপা গছ দেখিব কিমান গছ দেখিছোঁ হিচাপ কৰকচোন এইফালে এজোপা ধৰিলোঁ দুজোপা তিনিজোপা 4 5 6 7 8 9 10 11 12 13 14 সেইফালে আঁতৰত একদম কুঁহিয়াৰ খেতি সেই দেখিছেনে কেৱল কুঁহিয়াৰ খেতি কোনোবা সময়ত পাহাৰটো বগাই আহিলে জুকো ভেলী নিচিনা লাগে এটা চাগে মোৰ পাপেই হ'ব যদি জুকো ভেলীৰ লগত তুলনা কৰোঁ জুকো ভেলীলৈ গ'লে আনন্দ কৰিব পাৰে কিন্তু ইয়ালৈ আহিলে সেই মনৰ আনন্দটো বিচাৰি নাপায় যিহেতু পাহাৰত গছেই নাই যদি ড্ৰোন শ্বট কৰিব পাৰে তেতিয়া আপোনালোকে গম পালেহেঁতেন যিহেতু এতিয়া মোতকৈ কুঁহিয়াৰবোৰ ওখ গোটেই ওখ কুঁহিয়াৰ বাবে মই গোটেই পৰিৱেশটো ভালদৰে দেখাব নোৱাৰোঁ যিহেতু আপোনালোকে একেই দেখিব পাহাৰত বেছি ওখ যেন নালাগিব কিন্তু বহুত ওপৰত উঠিলোঁ একদম পাহাৰ নাই এনেকুৱা হ'লে কি হ'ব বাৰু গোটেই পাহাৰটোৱেই গছ নাই একদম কুঁহিয়াৰ খেতি কৰি পেলালে এয়া ভাল হৈছে নে বেয়া হৈছে ঠিক একেষাৰে ক'বও নোৱাৰোঁ খেতি কৰিছে ভাল কথা সেউজ বিপ্লৱ হৈছে কিন্তু এনেদৰে এটা পাহাৰ সম্পূৰ্ণ ধ্বংস কৰি পেলালে একো ভাষা বিচাৰি পোৱা নাই হয় এতিয়া মই কি কওঁ সেয়া চাওক এই খেতি ইয়াতো এজোপা কিবা ফুল ফুলি আছে কি গছ ধৰিব পৰা নাই কিন্তু মই হাজাৰ হাজাৰ বিঘা কুঁহিয়াৰ খেতি আগুৱাই গৈ থাকিম আপোনালোকক দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম হয় এনেকৈ লুংলুঙীয়া ৰাস্তা বহুত আঁতৰত গাঁও আছে ইয়াত কৈছে হাতী ওলায় এতিয়াও ওলাই অহাৰ আগত এজনে মোক সাৱধান কৰি দিছিলে যে ইয়াত 5টা হাতী আছে বনৰীয়া হাতী মানে এতিয়াও সোমাই আছে গতিকে তাৰবোৰ দেখিছে নহয় মন কৰিছে নাই জানো এই বগা যে দিয়া আছে এই তাৰবোৰ কাৰেণ্ট আছে হাতীৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে ইফালে চাগে আপোনালোকে মেচিন এটাৰ মাত শুনি আছে ধক 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 শব্দ কৰি আছে যে তাত তেওঁলোকে কুঁহিয়াৰ পেৰি আছে গাঁওখন বহুত আঁতৰত আছে মই আচলতে বহুত ভিতৰ সোমাই আহিলোঁ গাঁওখনৰ পৰা চাগৈ 6-7 কিলোমিটাৰমান বেছি ওপৰলৈ উঠি আহিলোঁ ফেফনি চাগে শুনিছে আচলতে পাহাৰ বগাই বগাই ফেফনিও উঠিছে এতিয়াও এখন কল্পনা কৰিব নোৱাৰা জগত এই ৰাস্তাটো ক'ৰবাত নামি গৈছে আৰু ৰাস্তাটো যে দেখিছে এইটো গৰু গাই অহা যোৱা কৰে প্ৰধানত অৱশ্যে আজিকালি 4চকীয়া বাহনো সোমাই বুলি শুনিছোঁ কিন্তু তেওঁলোকে কোৱা মতে মোক প্ৰধানত গৰু গাড়ী অহা যোৱা কৰে গৰু গাড়ী আৰু ঘোঁৰা গাড়ী কুঁহিয়াৰবোৰ অনা নিয়াৰ কাৰণে ভাবিলে আচৰিত লাগে ক'ৰ মানুহ ক'ত আহি এনেদৰে সোমাই আছে হাবি ভাঙি
কি কাম কৰি আছে সি অৱশ্যে মই কি ক'ম ইফালে এটা ৰাস্তা ইফালে এটা ৰাস্তা সেইফালে অলপ নামনি গৈ আছে শব্দটো বিচাৰি বিচাৰি গৈ থাকিম কিমান দূৰ যাব পাৰোঁ যাওঁ চব একেই পৰিৱেশ দুটামান ঘৰ দেখাবলৈ যত্ন কৰিম অৱশ্যে এইখিনি ঘৰেই নাই নহয় ইয়াতে কুঁহিয়া পাৰি আছে হয় ঘৰ ফুৰিবলৈ আহিলোঁ এইফালে আহি আছিলোঁ অলপ ৰেকৰ্ড কৰি ৰাখিছোঁ দেই অলপ ভিডিঅ' কৰি ৰাখিছোঁ দেখুৱাব লাগিব যে এইফালে ভৰাই দিয়ে ন অঁ তাত ডাইৰেক্টকৈ পৰি যায় তাত ৰসটো তাত পৰেগৈ মোৰ ঘৰ যোৰহাটত যোৰহাট হয় সেইকাৰণে দেখা নাই মোৰ ঘৰ আপোনালোকে কুঁহিয়া খেতিয়ে কয় এইটো মেইনলি হয় এই গোটেই পাহাৰটোত কুঁহিয়া খেতিয়ে আছে অলপ আৰু গাঁও আছেনে এইফালে ইয়াত হাতী ওলাই নেকি সদায় আহে নেকি অঁ কেতিয়াবা সদায় আহে কেতিয়াবা 10 দিন 15 দিন নাহে কেতিয়াবা আহিলে একদম 4 দিন 5 দিন 6 দিন একদম লাগাতাৰ আহিব আৰু গাঁও আছে নাই এইফালে আৰু গাঁও আছে নাই হয় এতিয়া কুঁহিয়াৰটো ক'ত বিক্ৰী কৰে আপোনালোকে এই গুড়টো ক'ত বিক্ৰী কৰিব হয় এইটোতো লালি গুড় নহয় চাফা হ'ব ন বাকী আপোনালোক ক'ৰ পৰা আহা মানে বিহাৰ নে ইউ পি নে এম পি হোজাই ন হয় এতিয়া বিহাৰত কোনোবা আছেনে নাই কোনো নাই হয় ঠিক আছে মই আহিছোঁ কিছুমান কথা ব্যাখ্যা কৰিবলৈ কোনো ভাষাই নাথাকে কোনো শব্দই নাথাকে কেতিয়াবা আচৰিত হৈ যাওঁ অসমীয়া মানুহ ইমান নিষ্কৰ্মা আছিলেনে যে বাহিৰৰ মানুহ আহিবলগীয়া হ'ল ইয়াত বসতি কৰিবলগীয়া হ'ল মই মানিছোঁ তেওঁলোকো মানুহ
তেওঁলোকো দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোক তাত ভূমিহীন আছিলে, ভূমি বিচাৰি ইয়ালৈ আহিলে, সেইটোও মানুহ। কিন্তু ক'ৰবাত কোনোবা সময়ত বুকুখন মোচৰ খাই উঠে যেতিয়া গোৱাৰ অসমীয়া হৈ যাওঁ, আৰু সকলো সময়তে সকলো কথা মানিবও নোৱাৰি, কিছুমান কথা বৰ দুখ লাগে। সেয়া পাহাৰখনৰ এটা অংশ। ইফালে গৈ আছোঁ, আহি এটা ঘৰ দেখিছোঁ। বাৰী দেখিছোঁ। আচলতে মই ক'ত গৈ আছোঁ মই নিজেই নাজানো, ঠাইখনৰ নামো নাজানো, গাঁওখনৰ নামো নাজানো। কেইবা কিলোমিটাৰ আহিলোঁ, 30-40 কিলোমিটাৰমান বাইক চলাই আহিলোঁ। তাৰপিছত 10-15 কিলোমিটাৰ চাগে খোজকাঢ়ি আহিলোঁ, বেছি হ'ব, খোজকাঢ়ি 2.5 ঘণ্টা হ'ল খোজকাঢ়ি আছোঁ। এই পাহাৰ পৰা একচুৱেলি মই নামি আহিছোঁ, ফেফৈনিও উঠি যাগে। ঘৰৰ পৰা ৰাতিপুৱাই 9টা বজাত ওলোৱা, এতিয়া 3টা বাজিছে। খোজেই কাঢ়ি আছোঁ আজি, চৰি খোজ কাঢ়িছোঁ বুলি ক'লে ভুল হ'ব। এইফালে আধাটো বাইকতে চলাই আহিলোঁ, 12:30মান বজাত বাইক চলালোঁ হয়, 12:30 পৰা 3:30মান বজালৈ খোজকাঢ়ি আছোঁ এতিয়া। এয়া বেঙেনা খেতি ইমান ধুনীয়াকৈ কৰিছে। এয়া গোবৰ, কুঁহিয়াৰ, খেৰ। সন্মুখত চাগে এটা পাহাৰ দেখিছে, এই পাহাৰৰ ওপৰতো কুঁহিয়াৰ খেতি। হোজাই ডিষ্ট্ৰিক্ট ইয়াৰ পৰা কাৰ্বি আংলং কিমান দূৰ হ'ব এতিয়া? লগভগ 25-30 কিলোমিটাৰ হৈ যাব। এই পাহাৰটো কিমান ডাঙৰ এতিয়া? পাহাৰটো আইডিয়া নাই মানে, বহুত লম্বা আছে। এইপিনে মানে বহুত চিধে যাব মানে। এইফালে ন? এটা চনত আমি ভোট দিছোঁ, একাউণ্ট চনত মোৰ জন্ম। আপুনি একদম ইমান ধুনীয়া, আপোনাৰ একদম ড্ৰেছৰ পৰা আৰম্ভ কৰি একেবাৰে পূৰা অসমীয়া লাগি গৈছে হয়।